পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ইমান ধুনীয়া এই ৰাভা সংগীতটো কৰিশ্মা নাথে কিমান বেয়াকৈ গাইছে নহয়নে? ইমান ভাল নালাগে নহয় জানো শুনি কেনেকৈ গাইছে। এইবিলাক কৰিশ্মা নাথ তুমি জানানে? এইবিলাক যে আমাৰ ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত এইবিলাক আমাৰ অসমৰ সম্পদ হয়। আমি এইবিলাক সংগীতক লৈ গৌৰৱ কৰোঁ। এইবিলাক আমাৰ সম্পদ হয়, আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব। আৰু চোৱা, তুমি এনেকৈ যিকোনো এটা পালেই তুমি এনেকৈ গাই নিদিবাচোন, কাৰণ অকণমান ভাবিবা এইটো গীত কি হয়, এইটো গীতটো গালে কি হ'ব, এই সংগীতটো গালে কি হ'ব। তুমি চোৱা, আজি এনেকৈ ৰাভাদেৱৰ গীতটো ইমান ধুনীয়া এটা সংগীত, ইমান বিকৃত ৰূপত গাইছা। তুমি নিজেও অলপ বিবেচনা কৰা নে? মনত হ'লেও অলপ হ'লেও ভাবানে বাৰু? তোমাৰ চাগে অলপো ভবা চিন্তা শক্তি নাই চাগে, নহয় জানো? অলপ ভালকৈ গাব চেষ্টা কৰিবাচোন। ইমান যিকোনো যিয়ে নোগোৱা লাগিলে তোমাক এতিয়া অসমৰ মানুহে সকলো মানুহে তোমাক চিনি পায়। কৰিশ্মা নাথ বুলি ক'লে পে এনেকৈ কয়, নহয় জানো? কেনেকৈ গাই ভাল নালাগে শুনি, বেছিভাগ মানুহে এনেকৈ কয়। তাৰ মাজতে হয় বাৰু, বহুতে তোমাক ভালো পায়, কিন্তু অলপ ভালকৈ গাবলৈ চেষ্টা কৰিবা। তুমি নেগেৰা নামৰ ৰূপে সলনি কৰি দিয়া, যিটো তোমাৰ সংগীতটোত যেনেকৈ তুমি গোৱা, তোমাৰ গোৱা যিটো ষ্টাইল হয়, সেইটোত গম পোৱা নে? তোমাৰ ৰূপেই সলনি হৈ যায় সংগীতৰ। কিবা এটা গান গৈ কিবা ৰূপ লৈ গৈ তুমি অলপ ভালকৈ গাবলৈ চেষ্টা কৰিবাচোন। চেষ্টাৰ অখাদ্য যিহেতু একোৱে নাই। তুমিও পাৰিবা, তুমি চেষ্টা কৰা। তুমি লাগিলে তুমি অলপ শিকা। মোৰো গান গোৱাৰ অভিজ্ঞতা নাই, ময়ো নাজানো গান গাব। মই এইটো ক'ব যোৱা নাই যে মই গান গাইছোঁ, তোমাতকৈ মই ভালকৈ গাইছোঁ বা কিবা। মই গান গাওঁ, মই গান নাগাওঁ, মই এনেই গাইছোঁ এতিয়া। যি কি নহওক, চেষ্টাৰ অখাদ্য একো নাই। তুমি যদি চেষ্টা কৰা, তুমিও এদিন উন্নতিৰ পথত আৰু আগবাঢ়ি যাব পাৰিবা। মানুহে আজি তোমাক সমালোচনা কৰিছে, নহয় জানো? তুমি এনেকৈ গান গোৱাৰ কাৰণে তুমি যিকোনো গান নোগোৱা লাগিলে তোমাৰ প্ৰতিটোৱে সমালোচনাতে আহি যায়, কাৰণ ইমানেই বেয়া শুনি। তুমি চেষ্টা কৰা। তোমাক আজি মানুহে সমালোচনা কৰিছে, কালিলৈ তোমাক সেইখিনি তোমাৰ গীতসমূহক লৈ লাগিলে কালিলৈ তোমাক আৰু গৌৰৱ কৰিব। তেনেকুৱাকৈ গোৱা, যাতে আজি মোক বেয়া লাগিছে, কাইলৈ যাতে মই আৰু ভালকৈ গাওঁ, তেনেকৈ গাব চেষ্টা কৰা। তোমাৰতো নাই, তুমিতো সেই একেটাতে আছা। তুমি যেন মোক কোনে কি কৰিব পাৰে তেনেকুৱা মতলবতে আছা, নহয় জানো? তুমি চেষ্টা কৰা। অকল কিবা ভুল কৰিবা, তুমি প্ৰথমতে ভুল কৰিবা, ভুল কৰি পিনি ক'বা যে মোক ক্ষমা কৰি দিয়ক। সেইটো কথা নহয়। তুমি প্ৰতিটোতে, তুমি কেইবাবাৰো দেখিছোঁ, তুমি ভুল কৰাৰ পিছত মোক ক্ষমা কৰি দিয়ক সেই বুলি কৈ ছ'চিয়েল মিডিয়াত ক্ষমা বিচাৰা আৰু হৈ যায়, হয়নে? তোমাৰ ভুল ক্ষমা হৈ যায় আৰু। নেভাবিবা যে তোমাক মানুহে আজি ইমান মানুহে সমালোচনা কৰিছে, কিন্তু তোমাৰ অকণমানো তাত আত্মসূচনা বোলা বস্তুটো নাই বাৰু, সেইটো গম পোৱা গৈছে। যি কি নহওক, তুমি চেষ্টা কৰা, তুমি আগলৈ আৰু আগবাঢ়ি যাব পাৰিবা। ধন্যবাদ।